ঘটনা কচোন ক আমাৰ গাঁৱৰ সেই পুখুৰীৰ পাৰৰ ফিল্ডখন যে আছে তাতে বিহু চলি আছিল নহয় কালি বিহু চলি থকাটো মই গম পাওঁ ময়ো আছিলো তাতে তুমি আচল কথাটো নকোৱা কিয় কি ঘটনা ঘটিছিল কম দে বন্ধু কিয় ইমান অধৈৰ্য হৈছা বিহু চলি থকাৰ মাজতে সেই পানী জাকটো যে আহিলে তাতে কি নহ'বলগীয়া ঘটনাটো হ'ল ৰবা হে কণ্টিনিউ সেই বিহু চলি থকাৰ মাজতে অহা পানী জাকৰ সুবিধা পাই পানী আৰু পানীৰ আমি পাপৰৰ দোকানত সোমাই পাপৰ খাই খাই তাতে পাতি পাপৰৰ দোকানী একদম বেহুচ কৰি পেলালে স্যার আহিব এতিয়া তোমাৰ পাপৰ খাই পাডা বন্ধ কৰ গুড মৰ্নিং স্যাৰ গুড মৰ্নিং হেই ল'ৰাহঁত ভালনে তোমালোকৰ স্যাৰ আমাৰ ভালেই তাতে আকৌ বেছি ভাল হ'ল কালি যে আপুনি সেই আমি গাঁৱৰ মদা সেই গানটোত যে একদম হাত দাঙি দাঙি নাচিছিলি সেইটো দেখি আকৌ বেছি ভাল হৈছে স্যাৰ ক'তনো দেখিলি ঐ মোক নাচিব আম পকিলে চকু যাবই স্যাৰ এনেও পকা আমৰ চকু পটককে গুচি যায় গাঁৱৰ বিহু বুলি অলপমান ফূৰ্তি কৰিছোঁ আকৌ বাৰু ঠিক আছে সেইবিলাক বাদ দিয়া আজি তোমালোকে প্ৰত্যেকে এটা এটাকে কবিতা মাতি শুনোৱাচোন ওকে স্যাৰ প্ৰথমে ময়ে মাতো নেকি বাৰু মাতাচোন তুমি আৰম্ভ কৰা নমস্কাৰ ৰাইজ মই আজি এটা কবিতা মাতি শুনাবলৈ ওলাইছোঁ কবিতাটোৰ নাম কাৰ সুখ নাই মোবাইল নথকাৰ তাতকৈও বেছি সুখ নাই মোবাইল থাকি ৰিচাৰ্জ নথকাৰ সুখ নাই যিটো সদায় ছিংগেলত ঘূৰে গাৰ্লফ্ৰেণ্ডৰ অসুখ যদি বয়ফ্ৰেণ্ড থাকে দূৰে অহৰে নিশে যাৰ প্ৰেমত নুগুচে কণ্ডল মোবাইল চবাইল ভাঙি চিঙি লাগি যায় গণ্ডগোল সকলো বস্তুই আছে কিন্তু গাৰ্লফ্ৰেণ্ড আৰু বয়ফ্ৰেণ্ড যদি নাই তাৰ সমান দুখী আৰু এই পৃথিৱীত কোনো নাই বাহ ধুনীয়া কবিতা গাইছা দে এতিয়া বলতো তুমি কি গাই শুনাবা স্যাৰ মই আজি একো গাই শুনাব নোৱাৰিম মই আজি আপোনাৰ সেই আমি গাঁৱৰ মদা সেই গানটোত যে কঁকাল ঘূৰাই ঘূৰাই নাচিছিলি সেইটোকে দেখি আছোঁ এতিয়াও দে হ'ব তুমি ৰিভিউ কৰি চাই থাক সেইটোকে এতিয়া নগেন আহাছো তুমি অলপ আগৰ ফালে স্যাৰ চবে দেখোন ইয়াতে বহি ক'লে আহাচোন বোপাই একো নহয় কৈছোঁ স্যাৰ আৰম্ভ কৰ দেৰি নাই নমস্কাৰ বন্ধু বান্ধৱীসকল মই আজি আপোনালোকৰ সন্মুখত এটা কবিতা আবৃত্তি কৰিবলৈ ওলাইছোঁ কবিতাটোৰ নাম মই লিংক বিচাৰি পালোঁ এদিন গধূলি আমাৰ ঘৰৰ পদূলিত ফেচবুকখন খুলিলোঁ মই যোৰহাট গৈ পালোঁ যোৰহাটত দেখিলোঁ নতুন কথা শুনিলোঁ সকলোৰে মুখে মুখে মই লিংক বিচাৰি পালোঁ এটাই কথা শুনি আমনি লাগি গ'ল কথাটো পিছে কিনো জানিবৰ মন হ'ল এজন আছিল ককা বয়সৰ আনজনী নাতিনী কলেজীয়া ছাত্ৰীৰ নামত হ'ল কলংকিনী ঘৰ এৰি কলেজ পঢ়ি হোটেলত থাকিব ধৰিলোঁ আধুনিক যুগৰ টকা ঘটাৰ লিংক বিচাৰি পালোঁ হয় বাৰু বুজি পাইছোঁ মই তুমি কাৰ কথা ক'ব খুজিছা কি বুজাব খুজিছা আজিৰ যুগত ইমান শিক্ষা দীক্ষা থকা স্বত্তেও প্ৰত্যেক মানুহ নহয় কিন্তু দেই কিছুমান মানুহে কিয় ইমান অসৎ কাৰ্যত লিপ্ত হয় মই বুজি নাপাওঁ সেইকাৰণে তহঁতক কওঁ এই লিংক লাংবিলাকৰ পৰা দূৰত থাকি ভালদৰে কিতাপ পঢ়াত মনোযোগ দিয়া ভালদৰে পঢ়া শুনা কৰি ভাল মানুহ হোৱা আৰু এনেকুৱা অসৎ কাৰ্য কৰাবিলাকৰ পৰা দূৰতে থকা আৰু সিহঁতকো এই সমাজৰ পৰা দূৰত খেদি দিয়া বাৰু আজি স্কুল ছুটি তহঁতে এতিয়া যোৱা ঘৰা ঘৰি